গণতান্ত্ৰিক কাণ্ট্ৰি এখনত নিৰ্বাচনৰ নামত পলিটিকেল পাৰ্টি এটা ফাণ্ড ডোনেট কৰা বিষয়টো আগৰে পৰা অতি কন্ট্ৰভাৰ্চিয়েল টপিক হৈ আহিছে। ভাৰত স্বাধীনতাৰ পাছত 1951ত যেতিয়া প্ৰথমবাৰৰ বাবে জেনেৰেল ইলেকশ্যন অনুষ্ঠিত কৰিছিল, তেতিয়াৰে পৰা এই ফাণ্ডিং দিয়া লোৱাৰ প্ৰচলন হৈ অহা দেখা গৈছে। কিন্তু সেই তেতিয়াৰ পৰা এতিয়ালৈকে এই গোটেই সময়ছোৱাত এই চিষ্টেমত বিভিন্ন ধৰণৰ চেঞ্জেছ আহি পৰা দেখা গৈছে। 2017-18ৰ ইউনিয়ন বাজেটত এই ফাণ্ড দিয়া লোৱাৰ ওপৰত বেছ কৰি ইলেক্টৰেল বণ্ড নামৰ এটা নতুন চেপ্টাৰ ইনক্লুড কৰিলে আৰু যাৰ নাম দিয়া হ'ল ট্ৰান্সপাৰেন্সি ইন ইলেক্টৰেল ফাণ্ডিং। আৰু ইয়াক ইন্ট্ৰডিউচ কৰিলে সেই সময়ৰ ফিনান্স মিনিষ্টাৰ অৰুণ জেটলী। আৰু সেই সময়ৰ ভাৰতবৰ্ষৰ কেইবাখন এক্টৰো কেইবাটাও ছেকশ্যনত এমেণ্ডমেণ্ট আনি দিলে, অৰ্থাৎ চেঞ্জেছ আনি দিলে। So, electoral bond হয় কি? ইয়াৰ ইউজ বা মিছইউজ আৰু ৰিচেণ্টলি সুপ্ৰিম কোৰ্টৰ যে ৰায় আছিল ইলেক্টৰেল বণ্ডক লৈ তাৰ বিষয়ে সহজভাৱে আলোচনা কৰোৱা হয়। প্ৰথমতে ইলেক্টৰেল বণ্ড হয় কি? ইলেক্টৰেল বণ্ড হৈছে এটা ইণ্টাৰেষ্ট ফ্ৰী বিয়েৰাৰ ইনষ্ট্ৰুমেণ্ট যাক কোনোবা ইণ্ডিভিজুৱেল বা কোনোবা কৰ্পৰেট এণ্টিটিয়ে পাৰচেজ কৰিব পাৰে চেক বা যিকোনো ডিজিটেল মিনছৰ থ্ৰু SBIৰ পৰা, আৰু ইয়াক কোনোবা পলিটিকেল পাৰ্টিক ডোনেট কৰিব পাৰে। ইয়াক কিনিব পৰা যায় 1000, 10,000, 1 লাখ, 10 লাখ বা 1 কোটি হিচাপে, আৰু SBI ইয়াক প্ৰতি বছৰে 10 দিনৰ কাৰণে মুকলি কৰি দিয়ে জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰ মাহত। ইয়াক যে এটা বিয়েৰাৰ ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হৈছে কিয় জানেনে? বিয়েৰাৰ ইনষ্ট্ৰুমেণ্ট মানে হ'ল যে যেতিয়া কোনোবা এজন ইণ্ডিভিজুৱেল বা কোনোবা এটা কোম্পানীয়ে SBIক এপ্ৰ'চ কৰিব ইলেক্টৰেল বণ্ড পাৰচেজ কৰিবৰ কাৰণে, তেতিয়া ই কিমান এমাউণ্টত ইলেক্টৰেল বণ্ড কিনিব, কোন পলিটিকেল পাৰ্টিক ডোনেট কৰিব, এই সকলোবিলাক কথা সহজতে আমি জানিব নোৱাৰিম। The entire process will be very anonymous and very confidential. আৰু এক কনফিডেন্সিয়েল কৰি ৰখাৰ এয়াই কাৰণ আছিল যে ইলেকশ্যনৰ পাছত যাতে জয়ী হোৱা পলিটিকেল পাৰ্টিটোৱে তেওঁলোকৰ ডোনাৰ্ছবিলাকৰ মাজত কোনো বায়াছনেছ ক্ৰিয়েট কৰিব নোৱাৰে। ফৰ এক্সাম্পল, A আৰু B দুটা পলিটিকেল পাৰ্টি, মই এটা কোম্পানী আৰু মই এবাৰ এই পলিটিকেল পাৰ্টিক ডোনেট কৰিলোঁ। আনফৰ্চুনেটলি এইবছৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিব নোৱাৰিম। তেতিয়া বিয়ে যাতে নিৰ্বাচনৰ পাছত জয়ী হোৱাৰ পাছত ডোনাৰ্ছবিলাকৰ মাজত কোনো বায়াছনেছ আনিব নোৱাৰে, সকলোকে যাতে ইকুৱেল ট্ৰিটমেণ্ট দিব পাৰে, সেইবাবে ইয়াক কনফিডেন্সিয়েল কৰি ৰখাৰ প্ৰয়োজন আছিল। এতিয়া আমি গম পালো যে ইলেক্টৰেল বণ্ড হয় কি, কিন্তু ইলেক্টৰেল বণ্ড কিনিবৰ কাৰণে আৰু ডোনেট কৰিবৰ কাৰণে কিছুমান কণ্ডিশ্যনছ এপ্লাই হয়। সেই কণ্ডিশ্যনছবিলাক কেনেকুৱা ধৰণৰ জানোৱা হয়। ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ল যে যেতিয়া কোনোবা এজন ইণ্ডিভিজুৱেলে বা কোম্পানীয়ে ইলেক্টৰেল বণ্ড কিনিব, তেতিয়া তেওঁলোকৰ KYCৰ সকলোবিলাক নৰ্মছ ফুলফিল কৰা প্ৰয়োজন। দ্বিতীয় কণ্ডিশ্যনটো হ'ল যে যেতিয়া কোনোবা এটা কোম্পানী বা কোনোবা এজন ইণ্ডিভিজুৱেলে ইলেক্টৰেল বণ্ড কিনি কোনোবা এটা পলিটিকেল পাৰ্টিক ডোনেট কৰিব, তেতিয়া সেই পলিটিকেল পাৰ্টিটোৰ নাম under section 29A of Representation of People Act 1951 আন্ডাৰত পঞ্জীয়ন কৰি ৰখা হ'ব লাগিব। থাৰ্ড কণ্ডিশ্যনটো হ'ল যে এনেকুৱা এটা পলিটিকেল পাৰ্টিকহে ডোনেট কৰিব পৰা যাব যিয়ে আগৰবাৰ লোকসভা ইলেকশ্যনত বা ষ্টেট লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যনত মিনিমাম 1% ভোট পাবলৈ সক্ষম হৈছিল। আৰু ফৰ্থ কণ্ডিশ্যনটো হ'ল যে পলিটিকেল পাৰ্টিয়ে তাক ডোনেট কৰিবলৈ হ'লে তাক উইদিন 15 ডেইজৰ ভিতৰত ডোনেট কৰিব লাগিব। তাৰ মানে ইলেক্টৰেল বণ্ড পাৰচেজ কৰাৰ উইদিন 15 ডেইজৰ ভিতৰত পলিটিকেল পাৰ্টিটোক ডোনেট কৰিব লাগিব। আদাৰৱাইজ কি হ'ব, সেই এমাউণ্টটো PM ৰিলিফ ফাণ্ডলৈ অট'মেটিকেলি গুচি যাব। এতিয়ালৈকে আপোনালোকে গম পালে যে ইলেক্টৰেল বণ্ড হয় কি, ইয়াক কেনেকৈ ডোনেট কৰিব পাৰি। এতিয়া এই যে মই কৈছিলো ইলেক্টৰেল বণ্ড ইন্ট্ৰডিউচ হোৱাৰ পাছত কেইবাখন এক্টৰো কেইবাটাও ছেকশ্যনত এমেণ্ডমেণ্ট আহি গৈছিল। এই এমেণ্ডমেণ্টবিলাক কি হয় তাক এবাৰ চাওঁ আহক। ফাৰ্ষ্ট এমেণ্ডমেণ্টটো আছিল যে আগতে কোনোবা এটা কোম্পানীয়ে যদি কোনোবা এটা পলিটিকেল পাৰ্টিক 20,000ৰ এবভ ডোনেট কৰে, তেতিয়াহ'লে কোম্পানীটোৱে তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন ৰিপৰ্টত কিমান এমাউণ্টত ডোনেট কৰিছে আৰু কোন পলিটিকেল পাৰ্টিক ডোনেট কৰিছে তাক মেনশ্যন কৰাটো বাধ্যতামূলক আছিল। কিন্তু আণ্ডাৰ ছেকশ্যন 135 অফ ফাইনেন্স এক্ট 2017 ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1951ৰ ছেকশ্যন 29C এটা প্ৰভিজো এড কৰে।
আৰু কয় যে কোনোবা কোম্পানীয়ে যদি পলিটিক্যাল পাৰ্টিক 20,000 or above ডোনেট কৰে তেতিয়াহলে কন্ট্ৰিবিউশন ৰিপৰ্টত তাৰ নাম তাৰ এমাউন্ট মেনশন কৰাটো বাধ্যতামূলক নহয় দ্বিতীয়তে ই কোম্পানীজ এক্ট 2013 ৰ সেকশন 182 ক এমেন্ড কৰে আগতে কি হৈছিল কোনোবা এটা কোম্পানীয়ে তেওঁলোকৰ 3 ইয়াৰ্ছৰ নেট প্ৰফিটৰ পৰা 7.5% কোনোবা এটা পলিটিক্যাল পাৰ্টিক ডোনেট কৰিব পাৰিছিল কিন্তু নতুন এমেন্ডমেন্টৰ দ্বাৰা ইয়াক কোৱা হয় যে কোনোবা এটা কোম্পানীয়ে যিমান ইচ্ছা কৰে সিমান এমাউন্টত পলিটিক্যাল পাৰ্টি এটাক এতিয়া ডোনেট কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে যদি তেওঁলোকৰ প্ৰফিটৰ 100% কোনোবা এটা পলিটিক্যাল পাৰ্টিক দিব বিচাৰে তেতিয়াহলে ই অসম্ভৱ নহয় বা নতুন এমেন্ডমেন্টৰ দ্বাৰা তেওঁলোকে 100% প্ৰফিটটো পলিটিক্যাল পাৰ্টিটোক ডোনেট কৰিব পাৰে Third amendment to আহিছিল Foreign Contribution Regulation Act ৰ আন্ডাৰত আগতে কি হৈছিল ফৰেইন কোম্পানী এটাই ইন্ডিয়ান পলিটিক্যাল পাৰ্টিক ইলেকশনৰ কাৰণে ডোনেট কৰাটো প্ৰহিবিটেড আছিল কিন্তু নতুন এমেন্ডমেন্টৰ দ্বাৰা ইয়াক কোৱা হ'ল যে যেতিয়া কোনোবা এটা ফৰেইন কোম্পানীৰ সাবসিডিয়াৰিজ ইণ্ডিয়াত থাকে বা মেজৰিটি অফ শেয়াৰ যদি ইণ্ডিয়াই হোল্ড কৰে তেতিয়াহলে ইণ্ডিয়াত সেই ফৰেইন কোম্পানীটো ফৰেইন কোম্পানী হিচাপে কনসিডাৰ কৰা নহব অৰ্থাৎ তেওঁলোকে ইণ্ডিয়ান পলিটিক্যাল পাৰ্টিত যিমান ইচ্ছা কৰে সিমান ডোনেট কৰিব পাৰে সো এই সকলোবিলাক চেঞ্জেস অনাৰ পাছতে মানুহৰ মাজত বিভিন্ন ধৰণৰ কোৱেশ্চন আৰু ৰেইজ হ'ল কাৰাপশনৰ পৰা আদি কৰি ব্ল্যাক মানি হোৱাইট কৰাৰ এখন মাৰ্কেট সৃষ্টি কৰে নেকি বা ফৰেইন কোম্পানী যেতিয়া ইণ্ডিয়াত ফান্ডিং কৰে ই বিভিন্ন ধৰণৰ সেনসিটিভ ইস্যু যেনেকে টেৰৰিষ্ট ফান্ডিংৰ দৰে বিভিন্ন ধৰণৰ কোৱেশ্চন ৰেইজ কৰিব ধৰিলে আৰু এই সময়তে কি হ'ল এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্ম কমন কজ নামৰ এটা এনজিও লগতে ইণ্ডিয়ান কমিউনিষ্ট পাৰ্টি মাৰ্কসিষ্ট পাৰ্টিয়ে কি কৰিলে সুপ্ৰিম কোৰ্টত এখন পিটিশন দাখিল কৰে আৰু ইলেক্টৰেল বণ্ডক চ্যালেঞ্জ কৰে আৰু তেওঁলোকে চ্যালেঞ্জ কৰে মেইন চাৰিটা কোৱেশ্চনৰ ওপৰত সেই চাৰিটা কোৱেশ্চন কি হ'ল ফাৰ্স্ট কোৱেশ্চনটো হ'ল যে ইলেক্টৰেল বণ্ড কনস্টিটিউশনাল হয়নে বা ইলেক্টৰেল বণ্ডে কনস্টিটিউশন ফলো কৰেনে কাৰণ ইণ্ডিয়ান কনস্টিটিউশনৰ আৰ্টিকল 110ত যে মানি বিলৰ কথা কোৱা হৈছে এই ইলেক্টৰেল বণ্ডে কিন্তু সেই মানি বিলৰ কন্ডিশনছ বিলাক ফুলফিল নকৰে অৰ্থাৎ আৰ্টিকল 110ক ই ভায়োলেট কৰে গতিকে ই কনস্টিটিউশনাল হয়নে সেকেন্ড কোৱেশ্চনটো আছিল যে ই মানুহৰ ৰাইট টু ইনফৰমেশন বা তথ্য জনাৰ অধিকাৰক খৰ্ব কৰে নেকি যেহেতু এই গোটেই প্ৰসেসটো এটা এননিমাস প্ৰসেস আৰু কনফিডেন্সিয়েল প্ৰসেস কোন পলিটিক্যাল পাৰ্টি কিমান এমাউন্টত কোন কোম্পানীয়ে ডোনেট কৰিছে তাক আমি জানিব নোৱাৰিম গতিকে আমাৰ ৰাইট টু ইনফৰমেশন ই খৰ্ব কৰে নেকি থাৰ্ড কোৱেশ্চনটো আছিল যে যিকেটা কোম্পানীয়ে ইলেক্টৰেল বণ্ড কিনি পলিটিক্যাল পাৰ্টিক ডোনেট কৰিব এই যেটো প্ৰাইভেসি ৰখাৰ কথা কোৱা হৈছে সেই প্ৰাইভেসিটো মেইনটেইন কৰিব পৰা যাবনে আৰু ফোৰ্থ কোৱেশ্চনটো আছিল যে গণতান্ত্ৰিক কান্ট্ৰি এখনত ইলেক্টৰেল বণ্ডে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনত ডিস্টাৰবেন্স ক্ৰিয়েট কৰে নেকি অৰ্থাৎ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন পতাত ই বাধাৰ বা ভাবুকিৰ সৃষ্টি কৰে নেকি আৰু সেই সময়তে কি হ'ল জানেনে কুইন্ট নামৰ এটা ওয়েব বেস নিউজ পোৰ্টেলে ৰিভিল কৰিলে যে ইলেক্টৰেল বণ্ডৰ যে ৰিসিপ্ট তাত এটা আলফা নিউমেৰিক কোড প্ৰিন্ট হৈ থাকে যাক আল্ট্ৰাভায়োলেট লাইট মাৰি পেলাই ধৰা পেলাব পাৰি আৰু তাক ট্ৰেস কৰি ডোনৰ আৰু কোন পলিটিক্যাল পাৰ্টিক ডোনেট কৰিছে তাক উলিয়াব পাৰি ইয়াৰ পাছতে ইন্টাৰেষ্টিংলি অন 25th April 2019ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এজ এ ৰেসপন্ডেন্ট পাৰ্টি এখন এফিডেভিট ফাইল কৰিলে আৰু কয় যে তেওঁলোকে অলৰেডি কেবাবাৰো ইউনিয়ন গভৰ্ণমেণ্টক ইলেক্টৰেল বণ্ডৰ এগেইনষ্টত ৱাৰ্নিং দি আহিছে আৰু তাৰ নেক্সট মাহতে অৰ্থাৎ এপ্ৰিল মাহত এখন তিনিজনীয়া বেঞ্চেছ বহিছিল যাৰ লিড লৈছিল সেই সময়ৰ চিফ জাষ্টিস অফ ইণ্ডিয়া ৰঞ্জন গগৈ আৰু তেওঁৰ লগত আছিল জাষ্টিস দীপক গুপ্তা এণ্ড জাষ্টিস সঞ্জীৱ খান্না যিয়ে সেই সময় সকলো পলিটিক্যাল পাৰ্টিক কিমান ডোনেশ্যন দিছে আৰু কোনে ডোনেট কৰিছে এই সকলোবিলাক পাব্লিছ কৰিবলৈ অৰ্ডাৰ জাৰি কৰিছিল ইয়াৰ পিছতো পিটিশন পাৰ্টি কেইটাই মাল্টিপল টাইমৰ কাৰণে সুপ্ৰিম কোৰ্টত এপ্ৰোচ কৰে আৰু আৰ্জেন্ট হিয়াৰিংৰ আহ্বান জনায় আৰু এই ইলেক্টৰেল বণ্ড স্কিমক ষ্টে লগাবৰ কাৰণে কয় কিন্তু
মাৰ্চ মাহ 2021ত সুপ্ৰিম কোৰ্টে কি কৰে এই ষ্টে অৰ্ডাৰক ডিনাই কৰে ইয়াৰ পাছতে on 16th of October 2023 কি হয় পিটিশনাৰ পাৰ্টিটোৱে পুনৰ সুপ্ৰিম কোৰ্টলৈ যায় আৰু আৰ্জেন্ট হিয়াৰিঙৰ আহ্বান জনায় আৰু 2024ৰ জেনেৰেল ইলেকশ্যনৰ আগত ইয়াৰ ফাইনেল হিয়াৰিং শুনাবৰ কাৰণে আহ্বান জনায় এইবাৰ এই মেটাৰটো ৰেফাৰ কৰা হয় এখন 5 জাজেছ বেঞ্চলৈ and it was headed by Chief Justice of India D.Y. Chandrachud along with Justice Sanjeev Khanna, B.R. Gavai, J.B. Pardiwala and Justice Manoj Mishra. So তেওঁলোকে 3 দিন ধৰি দুয়ো পাৰ্টিৰ আৰ্গুমেন্টস বিলাক শুনে আৰু ফাইনালি on 15th of Feb 2024ত কি হয় 2028ৰ এই যি ইলেক্টৰেল বন্ড স্কিম ইয়াক টাক ডাউন কৰে আৰু Supreme Court State Bank of India order দিয়ে যে within 1 week or ভিতৰত তেওঁলোকে 2019ৰ পৰা যিমান ইলেক্টৰেল বন্ড পাৰচেজ কৰা হৈছিল আৰু যিমান পলিটিক্যাল পাৰ্টিক ডোনেট কৰা হৈছিল এই সকলোবিলাক মেনশন কৰি এখন লিষ্ট প্ৰস্তুত কৰিব লাগে আৰু ইয়াক SBIৰ যি ৱেবসাইট আছে তাত এসপ্তাহৰ ভিতৰত SBI পাবলিশ ৰিলিজ কৰিব কৰা লাগে লিষ্টখনত এবাৰ চকু ফুৰাও আহক As per the release data, the total amount encased via electoral bond was rupees 12,145.87 crore. আৰু ইয়াৰ টপ ডোনাৰ আছিল লটাৰী কিং খ্যাত Sebastian Martins Farm, Future Gaming and Hotel Services, যিয়ে total 1,365 crore rupeesৰ electoral bond purchase কৰিছিল। Second rankত আছিল Meghna Engineering and Infrastructure, যিয়ে 966 crore rupees electoral bond কিনি political party donate কৰিছিল। আৰু থাৰ্ডত আছিল Reliance Linked Quick Supply Chain, যিয়ে 410 crore rupeesৰ electoral bond purchase কৰিছিল। এতিয়া কোন পলিটিক্যাল পাৰ্টিয়ে আটাইতকৈ বেছি ইলেক্টৰেল বন্ড ৰিসিভ কৰিছিল জানেনে হেয়া আছিল ভাৰতীয় জনতা পাৰ্টি যিয়ে লাষ্ট 4 ইয়াৰ্ছত টোটাল 6000 crore rupeesৰ ইলেক্টৰেল বন্ডৰ ডোনেশন পাইছিল আৰু Meghna Engineering was the biggest donor to BJP. Second rankত আছিল All India Trinamool Congress বা TMC party West Bengalৰ এই ruling partyৰ আটাইতকৈ বেছি কন্ট্ৰিবিউটৰ কোন আছিল জানেনে হেয়া হল Future Gaming and Hotel Services যিয়ে total 542 crore rupees donate কৰিছিল TMC party আৰু third rankত আছিল Congress party আৰু Vedanta group আছিল biggest contributor to the party's fund আৰু কেইটামান পাৰ্টি যি ইলেক্টৰেল বন্ড একেবাৰে একসেপ্ট কৰা নাছিল বা ৰিসিভ কৰা নাছিল হেয়া আছিল লেফট পাৰ্টিজ লাইক CPI, CPIM, All India Forward Bloc and CPI-ML party. এই দীঘলীয়া ভিডিঅটো ইমানতে সামৰিছো যদি ভিডিঅটো ইউজফুল বুলি ভাবে তেতিয়াহলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Thank you.